হয় নমস্কাৰ। আপোনাৰ পৰিচয়টো ক'ব। মোৰ পৰিচয়টো হ'ল মোৰ শিৱসাগৰ চাৰিঙত ঘৰ, উপাধি কৌতুকী, মই ব্ৰাহ্মণ মানুহ। সত্ৰত আছিলোঁ। আগৰজন সত্ৰাধিকাৰে ভঁৰালটোৰ দায়িত্ব দিলে আৰু অন্তিম সময়টো কৈ গৈছিলে ভালকৈ চলাবা। সেইকাৰণে যিমান পাৰিছোঁ চলাইছোঁ। আৰু আপোনালোক আহিল আজি, আপোনালোকৰ চেনেলত যে প্ৰকাশ পালে আমিও ধন্যবাদ হ'ম, কাৰণ এইবোৰ হৈছে আমাৰ সম্পদ অসমৰ। আমি ভাবিবলৈ গ'লে এই সম্পদবিলাকলৈ চালে অসমীয়া জাতিটো বৰ এক্সপাৰ্ট আছিলোঁ কাৰিকৰী দিশত। ৰাজভঁৰালৰ বিষয়লৈ এইটো 369 বছৰ এইটো ৰাজভঁৰাল। এই ভঁৰালটোতে যাৱতীয় সত্ৰ প্ৰতিষ্ঠা হোৱা 369 বছৰ ৰজাই পতা সত্ৰ, আৰু তেতিয়াৰ পৰা শিছে আৰু ৰজাই দিয়া সম্পদ এই ৰাজভঁৰালতে আমাৰ জমা আছে। এই ৰাজভঁৰালটো এতিয়া বৰ্তমান জৰাজীৰ্ণ অৱস্থা। এতিয়া চৰকাৰে 3,60,00,000 টকা এটা দিছে পুৰণা সম্পদবোৰ এনকুৱাৰী কৰি, তেখেতসকলে ইউনেস্কো নাম্বাৰিং কৰিলে, কৰি 3,60,00,000 টকাৰ মিউজিয়ামটো বনাইছে। এইটো ইয়ালৈ যাব, তালৈ যাব। আৰু এই ৰাজভঁৰালটো মাজুলীৰ প্ৰথম পকা ঘৰ। এই ৰাজভঁৰালটো ৰাষ্ট্ৰসংঘই ভাঙিবলৈ এতিয়া মই আৰম্ভ কৰোঁ। আপুনি এইটো মণিৰাম দেৱান, অসমৰ ফ্ৰীডম ফাইট, আমাৰ শিষ্য আছিলে। তাতে এইটো শিলৰ উৰালটো দিছিলে, ধূপৰ মছলা খুন্দি ধূপ বনাই সত্ৰত পূজাত দিয়ে। আগৰ প্ৰবাদ এটা আছিলে, বজাৰৰ ধূপ চোৱা। সেই চাকি গছ 369 বছৰ জ্বলি আছে। চাকি গছ শিৱসাগৰৰ ভটিয়াপাৰ পুখুৰী পানী জয়ধ্বজ সিংহ ৰজাই খানোতে পানী নোলোৱাত, তেতিয়া ৰজাৰ বোৱাৰী দৰঙৰ আছিলে, তেতিয়া ক'লে যে আমাৰ গুৰুক আনিলে পানী উলিয়াব পাৰিব, বনমালী দেৱ গোস্বামী। তেতিয়া ৰজালৈ খবৰ দিলে, ৰজাই নাৱেৰে পঠাই দিলে। ভটিয়াপাৰ পুখুৰীত অলৌকিক শক্তিৰ দ্বাৰাই বনমালীদেৱে পানী উলিয়ালে। তেতিয়াই জয়ধ্বজ সিংহ ৰজাই শৰণাপন্ন হৈ প্ৰজাবৰ্গকে আদি কৰি, আৰু আপোনাক মই মোৰ অসমৰ ৰাজ্যত ৰাখি মই দৰঙলৈ নপঠাওঁ, আপোনাক ৰাজ সন্মান দিছোঁ আৰু আপোনাৰ মই শিষ্য, এনেকুৱা এটা হেৰি কৰি সেই চাকি গছ সেইদিনাই চাকি গছ জ্বলাইছে। 369 বছৰ হৈছে। তেলটো আপোনালোকে দি থাকে? তেলটো আমি ঢালি থাকোঁ, কণ্টিনিউ জ্বলি থাকে। সেইকাৰণে নাই নুমোৱা নাই। ঘৰটো যে আপোনাৰ পুৰণা ঘৰ, এইটো হাৱা নোসোমায়। ভঁৰাল বুলিলে লক্ষী থাকিব লাগে। সেইকাৰণে আমাৰ দক্ষিণপাট সত্ৰ এইটো বৰ ভঁৰাল। তাত আমি প্ৰতিষ্ঠা কৰি লৈছোঁ লক্ষীনাৰায়ণ মূৰ্তি, আৰু আমি পুৱা গধূলি চাকি জ্বলাওঁ। সেইকাৰণে মানে পবিত্ৰতা এটা আহে। আৰু এয়া হ'ল লক্ষীনাৰায়ণ, দক্ষিণপাট সত্ৰ বৰ ভঁৰালৰ লক্ষীনাৰায়ণ উপাস্য দেৱতা। আমি লক্ষী পূজা, দীপাৱলী সামূহিককৈ ইয়াতে পাতোঁ, তেওঁলোকক লৈ সদৌ প্ৰচাৰে। আৰু এই হাতীদাঁত সত্ৰৰ ঐতিহ্যৰ 5.5 ফুটকৈ আছে। গৌমুখী শংখ, গৰু মুখখনৰ নিচিনা। চাৰিশ বছৰ শৰাই, ৰজাৰ দিনৰ মীনা কৰা 400 বছৰ। এইখন মাইহাং কাঁহী, ৰজাই ভাত খাইছিলে। শিলৰ বাতি, শিলৰ কাঁহী, আৰু মুঠিখাৰু ৰূপৰ ফণি, খুৰাটো ৰূপৰ, বুজিছেনে? 400 বছৰ মীনা কৰা শৰাই। এইটো বাদুলি তলা বুলি কয়, আহোম ৰজাৰ দিনৰে। এইটো আহোম ৰজাৰ দিনৰে। আমি ইয়াত যিমান দেখুৱাইছোঁ চব পুৰণা বস্তু। ৰিফ্লেক্টৰ হয়, বাদুলি তলত ৰখাব হয়।
দিব এইটো আগত তামোল খুন্দি খাইছিলে এইটো এনেই গম পোৱাত মই আমাৰ অসমৰ বস্তু নহয় বাহিৰৰ বস্তু তামোল খুন্দি খাইছিলে ইউনেস্কো নাম্বাৰিং ইয়াৰ শিল্পীয়ে বনাই দিছে এইটো ঘোঁৰা পিঠিত মানুহ জন্তু চকু তামোল খুন্দিছে বুঢ়ীয়ে ওৱনি লৈ তামোল খুন্দে বুঢ়াৰ লগত কথা পাতিছে আৰু এইটো হ'ল মৌৰা চৰাই এইটো দুনদী পানীতোলা আহোম ৰজাৰ দিনৰ এইবোৰ শৰাই আৰু শৰাই আমাৰ ভিতৰতো আছে এইটো বৰটোপৰ গুলি এইবোৰ বানবাতি আহোম ৰজাৰ দিনৰ বৰ বাকচত আছিলে আমি এইবোৰ চব নাম্বাৰিং হৈ আছে খৰম নেকি আহোম ৰজাৰ দিনৰ কাঠৰ খৰম নাম্বাৰিং হৈ আছে ইপাত বিচাৰি পোৱা নাই বাৰু এইটো আহোম ৰজাৰ দিনৰ পানী ঘড়ী বা জল ঘড়ী ইয়াত পানীটো দিয়ে ফুটাটো দি টোপ 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 টোপকৈ পৰে যাৰ পাল পৰে তেওঁ লেখি লৈ গন্তিত কিমান টোপালত হয় তেওঁবিলাকে জানে ৰজাই শুনাকে দিনে নিশাই ঘান্তি মাৰি সময় নিৰ্ণয় কৰিছিলে ইয়াৰ বংশধৰ গোলাঘাটত ওলাইছে বাতিপৰীয়া উপাধি এই বাতিটোত পৰ দি গন্তি কৰি শুনোৱাৰ বাবে ঘান্তি মাৰি বাতিপৰীয়া উপাধি এতিয়া তেখেতসকলে যেনিবা আহি চাইছেহি বস্তুটো বুজিবৰ কাৰণে ৰূপৰ লোটা পিতলৰ খৰম 11 ফুট দীঘল ৰজাই গাত লোৱা চেলেং কাপোৰ এই গুণাবিলাক সোণৰ হয় হাতী আমাৰ অসমীয়া হাতী খুজীয়া বাতি বুলি কয় হাতীয়ে বোকাত খোজটো দিলে মণিৰাম দান আমাৰ আছি চাইছিল কাঁহৰ প্ৰবাদৰ মতে বুৰঞ্জী মতে কলিকতালৈ যাওঁতে আনি দিছিলে খৰম এযোৰ গুৰুক তাৰে এপাত পাইছোঁ এপাত নাই পোৱা ভৱিষ্যতলৈ ওলোৱা আশা আছে মানৰ উপদ্ৰৱ প্ৰায় হৈছিলে নাম্বাৰিং চাৰিশ বছৰ ধুতি মুগা অসমীয়া শিপিনী তেতিয়াতো মেচিন নাই সেইকাৰণে 400 বছৰ লাষ্টিং কৰিছে আমি যদি ভালকৈ ৰাখিব পাৰোঁ আৰু 5000 বছৰ যাব মুগাৰ পচিবলৈ নাই আমাৰ ইয়াত আছে 10খনমান ৰজা তামোল খোৱা বঁটা আপুনি ইয়াতে তামোল খাইছিলে আমি ধৰিব পৰা নাই ওপৰটো পিতল হ'লেও তলটো কি বস্তু মানে আমি ধৰিব পৰা নাই আৰু এইবোৰ বানকাঁহী হাইচ বানকাঁহী প্ৰায় 5 কেজি আগৰ বৃদ্ধসকলে খাইছিলে বোৱাৰীসকলে টিউবৱেলত নি পেলাই পুখুৰীত নি ধুইছিলে আজিকালি ইমান গধুৰ বস্তু কোনে ধুব এইটো গাগৰি এইটো কঁকালত পানী আনে ডিঙি চুটি গাগৰি কলহটো ডিঙি দীঘল ডিঙি চুটিটো গাগৰি বোলে ৰজাৰ দিনৰে আৰু এইবোৰ চব কলহ এইবোৰ মূৰত আনে নদীৰ পৰা পানী আনি ঘৰ পৰিচালনা কৰে এইটো কঁকালত আনে নদীৰ পৰা ঘৰ আনি পানী আনি ঘৰ পৰিচালনা কৰে এইবোৰ চৰকাৰে ধোৱাৰ দায়িত্বত লৈ থৈছে এইখন আহোম ৰজাৰ দিনৰ তৰোৱাল
এইডাল লাখুটি ডিউটি ৰাজভঁৰালৰ পৰা একোডাল নহয়, যাৰ চিকিউৰিটি ৰজাৰ থাকে ৰাজভঁৰালৰ পৰা এডাল লৈ পেলাই ইয়াত ৰাজ্যত পৰিভ্ৰমণ কৰি লাখুটিডাল লৈ পেলাই ডিউটি। যদি শত্ৰু পায় তেতিয়াহ'লে আক্ৰমণ কৰে। গোপুটত থাকে, ৰাজভঁৰালৰ পৰা আনি পৰিচালনা কৰিছে। এইডাল প্ৰায় 350 বছৰ ওপৰ হ'ল, ৰূপৰ লাখুটি, ৰূপৰ। ইয়াত 10 অৱতাৰ খোদিত কৰা আছে। এইডাল হ'ল আহোম ৰজাৰ দিনৰ ৰজাক চিকিউৰিটি হিচাপে ৰখি থাকে তৰোৱাল এখন লৈ দুৱৰীয়ে। এই লাঠিডাল, এইডালত সোণ খটুৱা আছিলে, মাত্ৰ দুপাহ সোণ থাকিল। তৰোৱাল এখন লৈ এই লাঠিডালৰ সৈতে চিকিউৰিটি হিচাপত ৰখি থাকে। এই লাঠিডালত চব সোণ খটুৱা আছিলে। মই দেখুৱাইছোঁ, সোণ এই দুপাহে থাকিল। বাকীবোৰ সোণ প্ৰবাদ মতে মানে এৰুৱাই লৈ গুচি গ'ল। এইবোৰ চব সোণৰ গজালবোৰ থাকি গ'ল, সোণৰ গজাল উলিয়াব নোৱাৰিলে। এই বস্তুটো কাঠৰ বুলি মই চাওঁতে চোৱা গছ যেন লাগিল, সেইকাৰণে ইমান দিন লাষ্টিং কৰিছে। অঁ, অন্ততঃ ধৰক 400 ওপৰ। অঁ, এইখন অতি বিষাক্ত তৰোৱাল। আমাৰ যে দুৱৰীসকল, আহোমৰ যিসকল বিষয়া আহে তেওঁলোকে এইবোৰ চিনি পাই পেলাই তেওঁলোকে শুঙা মাৰি চাই কৈছে যে এই তৰোৱালখন আপুনি নুচুব পাৰিলে ভাল। এইখনত বিষ দি আছে ৰজাৰ দিনত। যদি অকণমান যদি ঘা লাগিল আপোনাৰ নুশুকায়। সেইকাৰণে এইখন নুচুবলৈ চুবলৈ হাক দি থৈছে। নেদেখুৱাওঁ, আজি আপোনালোকৰ চেনেলত এখন উলিয়াই দেখুৱাইছোঁ বাৰু দেই। মঠিয়া, অসমীয়াই ৰূপৰ টকা থোৱা মঠিয়া। মাটিৰ তলত মানুহে কয় যে মুঠি এটা পালে, এনেকুৱা এইবোৰ আহোম ৰজাৰ দিনত তৈয়াৰী মাটিৰে পৰা মাটি। এইবোৰতো অন্ততঃ 500 বছৰ, 369 বছৰ চাইগছ জ্বলি আছে। আগৰ মাহ প্ৰসাদ তিয়াই ওজন প্ৰায় 20 কেজিমান আছে। ইউনেস্কো বা চৰকাৰেও জনা নাছিলে যে ভঁৰালটোত অৱস্থা দেখি পেলাই সম্পত্তি থকা কথাটো। এতিয়া শেহতীয়াকৈ যেতিয়া ইউনেস্কোৱে আহি পেলাই নাম্বাৰিং কৰিলে, তেতিয়া তেওঁলোকে অকণমান বস্তুবিলাকৰ ওপৰত গুৰুত্ব বুজি আমাৰ মেইন গেটত চিকিউৰিটি দিছে কেইজনমান মজামজিকে, আৰু আমাৰ লোকেল চকীদাৰ দুজন থাকে। ৰাতি 8টা বজাৰ পৰা 3টা বজালৈ এই লোকেল চকীদাৰে ঘাণ্টি মাৰে তেওঁলোকৰ ডিউটি অনুপাতে, অৰ্থাৎ সজাগতা। লোকেল চকীদাৰ দুজন, তেখেতসকলে তাত আৰু আউটৰ পৰা মানুহ ৰাতি সোমাবলৈ টাইম বান্ধি দিছে। নোসোমোৱা এটা নিৰ্দেশ দি পেলাই ডিউটি মাৰি থাকে। আমি আহি ইয়াত গম পাইছোঁ এই ঘণ্টাটোৰ আৱাজ শব্দটো বহুত বেছি। হয়, ইউনিকটো কি, ইয়াত কি আছে, কিয় ইমান শব্দ হয়? নাই, আগৰ কাঁহত ৰূপ সৰহ আছিলে, দাৰ্জিলিংটো বা শব্দটো বেছি। সেইকাৰণে এইখন কাঁহ যদি বাৰিষা হয় 5 কিলোমিটাৰ 6 কিলোমিটাৰলৈকে শব্দ যায়। বাৰিষা প্ৰতিধ্বনি, আৰু ইয়াত ৰূপ সৰহ আছে গুণে ইয়াৰ শব্দটো বেছিকৈ যায় আৰু সৌন্দৰ্যটো বেছি দাৰ্জিলিংটো যায় আছে।